হীৰা দৈ চাইকেল নহয় টিলিঙা টিলিং টিলিং মইনা পলু শেষ কোনোবাই দেখিলে সৰ্বনাশ হ'ব আজি ভালকে পালো ভয়তো জিনজিনাইছে দেখোন নাৰী চালনা বুলি আজিহে গম পালো দেই বেয়া বিষ নেচাওঁ দেই আৰু ছোৱালী এই চোৰ বিদ্যাই ঠিক আছে এইখন মাৰি থবলৈ এই চবৰ মানে সময় নাই এইখন ভালকে মোহাৰ ভালকে কামৰ মানে একো কাম এটা ভালকে কৰিব নাজানো ন যা চাহ কাপ বনা যা আপুনিনো কেনি গৈছিলে আৰে মই ক'ত গৈছিলো দৰকাৰ নাই ন তোক যিটো কাম কৰিবলৈ কৈছো সেইটো কৰ কাম মানে যা ভিতৰত যাওঁ জলদি চাহ বনা যা অলপ কাৰাকে বনাবি মানে কি কম এই চব মানে চাহ একাপ খাবলৈ যদি ইমান টাইম ৰৈ থাকিব লাগে ঐ ছোৱালী চাহ হৈছে নাই এয়া চাহ লওক আমাৰ মইনা কলিজা চাহ আনিলেগে এখন খাবলৈ একো নাই লগত নাই গোসাঁনীয়ে চাহ আনিছে খাবা চাহ মানে কিনা কি আছে এখিলা ওচৰত আহিবলৈ কৈছে নাই হেল্ল' ক'ত আছ তই তোলৈ ইমান দেৰি পাৰো আছো তই সোনকালে আহ আকৌ তই জলদি আহ মই ৰৈ আছো হ'ব আহে পালোহি দেই কি হ'ল এইখন আকৌ নতুন এখন আনিলে কেছটো কি ইখনে বৰ তেল খাই গম পাওঁ এইখন কিবা কি আছিলে এখন এইখনে পালচাৰ সেইখনে খুব তেল খাই ন কিমান দেৰি পাৰ আছে বহুত দেৰি হ'ল তই ইমান দেৰি গৈছে নাই তই ইমানকে পইচাবোৰ ক'ত পালি এই তাহাঁতৰ ঘৰৰ পৰা আনিলো আকৌ তাহাঁতৰ ঘৰ পৰা দিয়ে মানে তোক দিয়ে থাকে নি দিয়ে আকৌ নিদিলে হ'ব নি ঘৰৰ পৰা একমাত্ৰ যোৱা আৰু বেলেগ আৰু দেই তহঁতৰে ভাল মানে কি তোক নিদিয়ে নি নাই এই অকৰা তই দম দি দিবি আকৌ তাইক দুচাটমান দি দিবি ঘৰত গৈ এনেও কম গালি পাৰিব তহঁতৰ মাটি বাৰী দৰকাৰ সম্পত্তি নাই কি হ'ল মাটি বাৰী আছে নহয় বিকি দিবলৈ কবি এখন এনেও দিব তোক সেইটো পিছে হয় মই কথাটো আজিয়ে ভাবিছো ঠিক কথা কৈছ বাইক এখন লাগে বুজিছ নাই এতিয়া মই ইমান দূৰ খোজকাঢ়ি আহিছো বৰ দিগদাৰ বুজিছ তাকে এই কিবা আছে দেচোন দে কিবা আছে দে কি আছে আজিকালি তই আগতে বান্ধৱীহে খাইছিলি বা আজিকালি ধনী হৈ গ'ল বেলেগ আৰু দেই মোৰ এনেকুৱা এজনী চাব লাগিব এজনী খেলিহে দিম পাৰিলে বুজিছ দিবি ঠিক আছে জনা মই মাৰপিট কৰি থকাতকৈ ভালকৈ বুজাই দিলে ভাল হ'ব ঐ কি হ'ল তোমাৰ চাওঁ হৈ দিয়াচোন হৈ দিয়া অকণমান ইফালে যোৱা চাওঁ ক'ত দুখ পালা চাওঁ ক'ত দুখ পালা চাওঁ ৰ'বা দেই অকণমান তুমি হোৱা মই পটককৈ ভিতৰৰ পৰা আহিছোঁ ৰ'বা ঐ ক'ত দুখ পালা চাওঁ চাওঁ
ঘৰৰ পৰাতো কিবা এটা খুজিলেই হয় ন ইমানখিনিনো কিয় কৰি থাকিব লাগে তুমি কোৱাচোন খুজিবা দেই এবাৰ খুজিবানে মই নোৱাৰোঁ তুমি দাদাক ফোন কৰা ৰ'বা লোৱা ফোন লোৱা কৰা আকৌ কি নকৰা নেকি কৰা আকৌ ফোনটো কৰা দাদাক ভালকৈ কোৱা এইটো লোৱা মই ফোন লৈছোঁ লোৱা ঐ মই তোমাক ফোন লগাই দিছোঁ লোৱা কৰা লোৱা এইটো লোৱা মই নোৱাৰোঁ কিমান খুজি থাকিম ঐ লোৱা আকৌ ফোনটো লোৱা নকৰোঁ মই ঐ তোক ভালকৈ কোৱা যেন পাইছ নি হা ফোন কৰিবলৈ কোৱা যেন পালি নি হা ফোন কৰিবলৈ কোৱা যেন পালি কৰ ফোন কৰ ঐ তোক কোৱা যেন পালি নি হা তোক কোৱা যেন পালি কৰিবি ফোন কৰ কৰিবি নকৰ ইয়াত চালা খাবলৈ আহিছে বহুতে কিবা এটা আনিবলৈ ক'লে আনিব ন ওলা একদম ওলা ওলা ইয়াত ওলা একদম বলে চব ওলা কৈছে ওলা চাই ল'বি তই ঘৰৰ পৰা বস্তু মনহিৰা দৈ চাইকেল নহয় টিলিঙা মনহিৰা দৈ ডেকা নহয় টিলিঙা ৰলৰা পথাৰত আহিবা জানত মনহিৰা দৈ তোমাৰ নুকুমলীয়া মন দাদা ঘৰত আছে নাই বাৰু দাদা আৰে ঘৰত মানুহ নাই নেকি বাৰু ইমান দেৰি মাতি আছো কেনি গ'ল বাৰু দাদা ঘৰত নাই নেকি বাৰু শুনিছো বহিয়া বহিয়া বহিছো দেই এইখন আকৌ কেতিয়া ল'লা তুমি কেলে আমাৰ দেউতাখন গম নাপাওঁ নেকি তই হয় দেউতাখন এতিয়া গম পাইছো বাৰু এই নালটোতে ধৰিব পাৰিছো বাৰু আমাৰো আকৌ এনেকুৱা দেউতাখন আছিলে নগম পোৱা নাই দেখাত একদম একেই আৰু দেই এইখন মই আগতে এই তোমাৰ জাজি মোক যে গুৱাখনীয়া পালোগে চলাই নাই একদম পুৰা ধুনীয়া লাগে চলাই একদম পুৰা একদম ইয়াৰ পৰা আপোনাৰ গ'লে পুৰা একদম পুৰা জাজি মোক গুৱাখনীয়া পাই যায়গে গম পাইছো সুন্দৰ দেই এখন চলাবলৈ গম পাইছো মনত পৰি এখন দেখি পেলাই দেউতাখনতে হৈ আকৌ দিছা এই হ'ব তই নিশ্চয় শুনি পাম নহয় বহ ইয়াতে বহ ঠিক আছে বহিছো দেই বহিছো এইখন কেতিয়া ল'লা আকৌ বৰ ভাল লাগিছে দেই এইখন আমাৰ তাই ভাগৰ আকৌ তাই ল'লে নহয় তাই চলাই কেতিয়াবা মই চলাম লাগে নহয় আৰু সেইকাৰণে ল'লো আমাৰো এনেকুৱা এখন আছিলে নহয় কি একটিবানে বন পিঠা এই বৰ ধুনীয়া লাগে নহয় থলাই ভাল লাগে এখন চলাই দেই একদম প্ৰাণ আছে আৰু চলাবলৈ ভাল নহয় সেই ল'ৰা বনপিতা নহয় একটিভা বহিছে চাহ আনিলা বাকী এখেতলৈ একাপ লৈ আনিবা মাৰোতে গম খান পাই থাকিব মই চাহ খাই আছিলো নহয় বনাইছে নেকি দিয়া ভাগে একাপ খাই যাওঁ হ'ব বনাইছো ঠিক আছে বনাই দিয়া ভণ্টি কি হৈছে চা উঠা ভণ্টি কি হৈছে চা কি হৈছে শুনিছানে ক'ত আছা ভণ্টি কিবা এটা হৈছে চোৱাহিচোন ক'ত আছা ওলাই আহা আৰে চিঞৰি আছা কিয় কি হ'লনো কোন হয় এয়া কোন হয়নো কোন ভণ্টি কি হ'লনো চোৱাহিচোন কি হৈছে এইবোৰ ভণ্টি কি হ'ল বন্ধু ঘৰত আছে নে বাৰু বন্ধু দেখোন শুইয়ে আছা কি হৈছে বাৰু তোমাৰ তই আহিলি নেকি একদম গা চাব ঠিক নহয় বুজিছ বহি বহিছো দেই বহিছো বৰ বেয়া টাইমত আহিলা বুজিছা বহাচোন বাৰু চাহ তাহ কিবা খোৱা বোৱা কৰিবা নে বাৰু তোমাৰ আকৌ গাটো বেয়া নহয় দিয়া যদি খাই দিওঁ আৰু
এনেই কেইঘৰত চাহ খোৱা হ'ল বাৰু ভালেই হ'ল বাৰু দিয়া আহিলা যদি একেলগে চাহকাপ খাওঁগে বেমাৰ যদিও চাহকাপ দিয়া বাৰু খাওঁ আকৌ দুইটাই খাওঁ হন ঠিক আছে বনাইছো ৰ বন্ধু নবৌ ঘৰত নাই নেকি বাৰু নাই এইবোৰ কি কবি আৰু বহুত কথা বুজিছ পাতিম ৰ চাহকাপ দি লওঁ পুতলা এটা পাইছো পুতলাৰে কইনা দৰা নেখেলো যেন চাবি আছে তোমাৰ সৰু ল'ৰা ছোৱালী আছে নেকি ইয়াত এতিয়া যে পেটটো বিষাইছে এতিয়া যে ডাঙৰ হলো ভাল নালাগে তোৰ কি কইনা ল'ব মন গলি ঐ চাহ আনিলো ল দেই চাহ খাবি দেই ল'ৰা দিয়া চাহকণকে খাই লওঁ খালি চাহে নেকি তিতা বন্ধু তুমি কি চাহ দিলা দেই 90 টকাহেঁতেন চাহকণ বৰ ধুনীয়া দিলেহেঁতেন মই তিতা হ'ল বুজিছ তাকেও এই থকা হ'লে মানে কি কম এই চব মানে চাহ একাপ খাবলৈ যদি ইমান চাহ হাতখন আঁতৰাই দিয়কচোন হাতখন আঁতৰাই দিয়ক মূৰটো অলপ মালিচ কৰি দিয়ক ভাল পাইছেনে অলপ চাওঁ ৰ'বচোন অকণমান আপোনাক কম্বলখন দি দিওঁ বৰ ঠাণ্ডা লাগিছে ৰ'ব মই কম্বলখন দি দিছোঁ বন্ধু 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 কি হ'ল অবাক লাগিলে কিবা হৈছে নেকি বন্ধু বন্ধু একো নাই বুজিছ একো নাই চাহ খালি নে তই খাইছো দেই খাই হৈছে দেই বন্ধু এই চাহকণ খাই আৰে তোমাৰ হৈছে কি বন্ধু তাকে বুজিছ বৰ ডাঙৰ ভুল এটা হৈ গ'ল তই সুধিছ যেতিয়া কওঁ বন্ধু তই বৰ ডাঙৰ ভুল কৰিছ বুজিছ যদি মই তহঁতৰ লগত ধেমালি চুপতিবিলাক যে কৰি থাকো প্ৰকৃততে মই তেনেকুৱা নহয় বন্ধু মই নিজেও বিয়া পাতিব পাৰোঁ কিন্তু মই নাই পতা কিয় জানো বন্ধু কাৰণ কোনো এটা বৃত্তি নোহোৱালৈকে এজনী ছোৱালী আনি যৌতুকৰ কাৰণে জীৱনটো ধ্বংস হ'বলৈ দিব নোৱাৰো বন্ধু আচলতে আজি বৰ ভাল কথা ক'লি মই ৰৈ নাথাকো বুজিছ আজিয়ে তাইক গৈ লৈ আহোঁগৈ হ'ব দে তয়ো যে কথাটো বুজি পাইছ বল যাওঁ দিয়া তামোল কাটিছা যদি দিয়া খাই যাওঁ দোকানৰ পৰা আহিবলৈ আছে বাকী ভণ্টিয়ে খোৱা বোৱা কৰিছে নে খাবলৈ দি থৈ আহিছোঁ চাহনো এতিয়া খাই নে নাখায় মন চন দেখোন মাৰি থাকে কথাটো বৰ চিন্তা কৰিবলগীয়া হৈছে গম পাইছা তাইক বাৰু সি খোজা বস্তুখিনি দিয়ে দিওঁ নেকি যৌতুকত বস্তুখিনি যেনিবা দিলাই মাটি বাৰীখিনি বিকি কিবা এটা কৰিলে কেনেকুৱা হয় মাটি বাৰীয়ে বিকি দিলা যেনিবা পাছত আকৌ যে সি তেনেকুৱা নকৰিব কিবা কথা আছে কথাটো হয় বাৰু ঐ এইটো আমাৰ ই অহা নাই জানো ইয়ে দেখোন এইফালেকে আহিছে দেখোন ঐ তই কেলে আহিছ ৰবা সি কেলে আহিছে বহাচোন তুমি বহাচোন বহা সি কিনো কয় চাওঁ ৰবা আহক সি আহিব দিয়া বহা তুমি একেটা কেলে ৰৈ আছা আকৌ সোমাই আহা বহা সোমাই বহা বাৰু এতিয়া কোৱাচোন ইমানখিনি হোৱাৰ পাছত কি বুলি আহিলে ইয়ালে নীলাজ ইয়াক মই বহাচোন তুমি বহা মই পাতিছো নাই কথা তুমি বহা এই দিয়া বহা
বহা মই পাতিছোঁ। আচলতে দাদা মোৰ যিটো ভুল হৈছিলে মই আজি গম পালোঁ। আকৌ মই এইক আমাৰ ঘৰলৈ লৈ আহিবলৈ আপোনালোকৰ ঘৰলৈ আজি আহিছোঁ। আৰু এই নাথাকোঁতেহে আচলতে বুজি পাইছোঁ কেনেকৈ হয়। আৰু যৌতুক বিচৰাটো মোৰ ভুল হৈছিলে। পাৰে যদি আকৌ আকৌ কি ক'বলৈ আহিছ তই? আকৌ কি নিবলৈ আহিছা নি তাই? আপুনি নুঠিবি তই। ভণ্টি তই ভিতৰত যা। ৰ'বাচোন ৰ'বা তাইক আহিব দিয়াচোন তাই। ভণ্টি তুমি আহাচোন, বহি লৈ আহি কথাখিনি আলোচনা কৰি লওঁ ভালকৈ। হ'ব দিয়া নহ'ব। তুমি আহিলা আজি ভালেই কৰিলা। কথাখিনি যদি তুমি বুজি পাইছা নে কি কোৱা? কথাখিনিতো মিছাও নহয়, এক প্ৰকাৰে চাবলৈ গ'লে ঠিকেই। ময়ো নিবিচাৰোঁ মোৰ ভনীজনীক কষ্ট পোৱাটো। তাইও এটা জীৱন আছে, তাইও জীৱনটো ভাল হওক। গতিকে ককায়েক হিচাপে মোৰ দায়িত্ব তাইক সুখত ৰখাটো। কথাখিনি বুজি পাইছে যদি ভালেই হৈছে। যদি আকৌ আগৰ দৰে হয়, নাই নহয় দাদা বৌ, এইবাৰ মই বুজি পাইছোঁ। সুখে দুখে এই মই সদায় একেলগে থাকিম। কথাখিনি বুজি পাইছা যেতিয়া ভালেই বাৰু। তথাপিও এই সুধি লোৱাটো ভাল। তুমি ঠিকেই কৈছা। ভণ্টি তই কি কৱ? মোৰনো কি আৰু নব, আপোনালোকে যি ভাল লাগে তাকেই কৰক। ভণ্টি তইতো জানই সৰুৰ পৰা কিমান মৰমেৰে তোক ডাঙৰ দীঘল কৰিছোঁ মা দেউতাৰ অবিহনে। তোক এতিয়াও ইয়াত ৰাখিম, এতিয়াও তোক আগৰ মৰমবোৰ আছে। কিন্তু যদি ই আহিছে, ই যদি এবাৰ সুযোগ বিচাৰিছে, তাক এবাৰ দি চোৱাটো ভাল হ'ব। আচলতে প্ৰিয়ংকা, মই তোমাৰ লগত যিখিনি কৰিলোঁ সেইখিনিৰ কাৰণে প্লিজ মোক ক্ষমা কৰি দিয়া। আপুনি মোৰ ওচৰত হাতযোৰ কৰিব নালাগে। সুখে দুখে আমি সদায় একেলগে থাকিম। চাইকেলতে বহা। যোৱাই নহ'লে স্কুটিখনকে লৈ যোৱা। এই নালাগে নালাগে, চাইকেলে ঠিক আছে দাদা, চাইকেলে ঠিক আছে। বহা বহা যা ঠিক আছে তেতিয়া। বহা চাইকেলত বহা। গৈ থাকোঁ তেতিয়া। বৌ আহিছোঁ। জপনাখনটো মাৰি থৈ আহা, মোৰ লগতে যাবা। মাৰা আকৌ জপনাখন, পাহৰিয়ে গৈছে একেবাৰে জপনা মাৰি। ব'লা এতিয়া। উঠিলা? ভাল হওক তাহাঁতৰ দিয়া।